নমস্কাৰ আজি ওলকবি মাছৰ সৈতে বনাম ওলকবি মাছৰ জোল জালুকিয়া অতি সহজ বনাবৰ কাৰণে ওলকবি কেটা কাটি লৈছো মই তিনিটা ওলকবি লৈছো সৰু সৰুকে কাটি লৈছো আৰু এটা আলু লৈছো আলুটো সৰু সৰুকে কাটি লৈছো আৰু এটা পিয়াজ লৈছো কাটি লৈছো সৰু সৰুকে বাকিখিনি মই দেখাই আছো কি কৰি আছো কুকাৰত মই সিটি মাৰি লম দুটা সিটি মাৰি লম ওলকবিখিনি তেতিয়া সহজে হৈ যায় সোনকালে হৈ যায় আৰু লগত মই পিয়াজখিনিও দি দিম দেখিছে ওলকবিখিনি মই টুকুৰা কৰি লৈছো আৰু লগত লৈছো আলু ইয়াতে এক গিলাচ পানী দিছো বৰ বেছি পানী নিদিব বেছি পানী দিলে খাবলৈ খেৰখেৰীয়া হ'ব ইয়াত নিমখ দিম অলপ হালধি দিম দুটা সিটি মাৰি মই সিজাই লম কব পাহৰি গৈছিলো যে মই ইয়াত পিয়াজখিনি দি দিছো এটা পিয়াজ বেছি দিয়া নাই দুটা সিটি মাৰিম নহৰু আদা আৰু কেইটামান জালুক মই খুন্দি লম খুন্দনাটোতে খুন্দি লম মিহিকৈ খুন্দি লম ঠাণ্ডা দিনত এতিয়া জালুকিয়া খাবলৈ বেছিকৈ মন যায় চৰ্দিও লাগি আছে সেইকাৰণে ভাবিলোঁ মাছটো এনেকৈ বনাওঁ বেছি টানো নহয় বনাবৰ কাৰণে সহজতে হয় আপোনালোকে বাৰু খাইছে নাই এনেকৈ ওলকবি মাছৰ সৈতে ক'বচোন খাইছেনে নাই মই বনোৱা ৰেচিপিটো খাই চাব এবাৰ কেনেকুৱানো বনাইছো আজি মই লোহাৰৰ কেৰাহীত বনাম এখন চাওক মোৰ কেৰাহীখন এইখন বৰ মৰমৰ কেৰাহীখন মোৰ এখন মোক তেজপুৰৰ বা এজনে গিফ্ট কৰিছিল বনাই ভাল পাওঁ কাৰণে কেৰাহীখন গিফ্ট কৰিছিল বৰ মৰমৰ মোৰ কেৰাহীখন আৰু এই কেৰাহীখনৰ লগত হেতাখন মোক লাগিবই এখন মোক শাহু মায়ে দিছিল বনাবৰ কাৰণে আজি ইয়াতে বনাম লোহাৰৰ কেৰাহীত বনোৱাৰ সোৱাদটো বেলেগে হয় মই মাছ কেপিচ ৰেডি কৰি লৈছো কাষতে সেই আদা নহৰু আৰু জালুক তেল গৰম হৈছে মই এপিচ এপিচকে ভাজি লম কুকাৰ ফুল খাইছে মই ওলকবি আৰু আলু যে বইল কৰি লৈছিলোঁ সেইখিনি মই উলিয়াই ল'ম এতিয়া প্লেট এখনলৈ চাওক হৈ গৈছে সিজি গৈছে দেখিছে ধুনীয়াকৈ এনেকৈ মই কাঢ়ি ল'ম এতিয়া প্লেট এখনত পিঁয়াজটো বইলে হৈ গ'ল পিঁয়াজটো ভাজি থাকিবই নালাগে লগতে ফ্ৰাই হৈ যাব এতিয়া ওলকবিৰ লগতে একেলগে সময়টো আপোনাৰ বাচি যাব খাবলৈও ভাল হ'ব এনেকৈ খাই চাবচোন এবাৰ বেছি বেছিকৈ ভাজিব নালাগে মই এতিয়া সেইখিনি তেলতে আদা নহৰু আৰু জালুক দি দিছোঁ
গোন্ধটো যাবলৈ দিব, আদা নহৰু গোন্ধটো। মই হালধিটো তেলতে দিওঁ, নহ'লে গোন্ধায়। কিনা হালধিটো নুগোন্ধায়, মই ঘৰুৱা হালধি ব্যৱহাৰ কৰোঁ, সেইকাৰণে মই তেলতে দিছোঁ। এতিয়া মই এইখিনি ঢালি দিম ইয়াতে। ধুনীয়া গোন্ধ আহিছে। মই ইয়াতে জিৰা ধনিয়া মছলা, সেয়াই জিৰা ধনিয়া আদা নহৰু জালুক, আৰু বিশেষ একো ব্যৱহাৰ কৰা নাই। অকণমান দিছোঁ নিমখটো। এতিয়া অকণমান সময় সিজিছে, যিহেতু হ'লেও মই অকণমান মছলাটো সিজিবৰ কাৰণে ঢাকি দিম। মই ওলকবি আৰু আলু বইল কৰা পানীখিনি ইয়াত দি দিছোঁ। উতলিবলৈ দিম এতিয়া অলপ সময়, ঢাকোন মাৰি থ'ম। উতল আহিছে, মই এতিয়া মাছ কেইপিচ দি দিম ইয়াতে। আপোনালোকেনো কেনেকৈ বনায় ওলকবিৰ সৈতে মাছ, দিব লিংকটো, ময়ো চাম। মই বনোৱা ৰেচিপিটো খাব, খাই ধুনীয়া ধুনীয়া কমেণ্ট এটা দিব, ভাল লাগিব। মাছ দি দিলোঁ। এতিয়া মই 5 মিনিটমানৰ কাৰণে ঢাকোন মাৰি থ'ম, সিজিব দিম। খবৰ বিহু আহি পালেহি, খবৰ। ভাত হৈ গ'ল, জোলো হৈ গ'ল। দেখিছে একদম জোল তীব্ৰ গতিত উতলি আছে। অতি সহজ বনাবৰ কাৰণে, সেইকাৰণে বনাই চাব, খাই চাব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মাছৰ জোল ৰেডি হৈ গ'ল। মই এতিয়া ধনিয়া পাতটো দি দিছোঁ ওপৰত। খোৱাৰ আগে আগে ধনিয়া পাতটো দিলে ভাল লাগে খাই। হৈ গ'ল, সিমানখিনিয়ে।